বন্ধু বান্ধৱীসকল অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোক বাদাজ ফেমিলি ৰেষ্টুৰেণ্টখন দেখাবলৈ যাই আছোঁ, য'ত আমাৰ তাতে আছে গোগামুখতে আছে গোগামুখৰ চৈকীয়া মাৰ্কেট। দেখিছেনে বন্ধু বান্ধৱীসকল? গাইজ চাই লওক। হয়, ইপিনেদি যাব লাগিব বাদাজ ফেমিলি ৰেষ্টুৰেণ্টক, বা আপোনালোকে লখিমপুৰ বা ধেমাজি ৰোড হৈ আহিব পাৰিব। চাৰিআলিৰ পৰা বেছি দূৰ নহয় আৰু। দেখিছেনে? আহি পাই গ'লোঁ ফেমিলি ৰেষ্টুৰেণ্ট। আহি পাই গ'লোঁ ৰেষ্টুৰেণ্ট আহি পাই গ'লোঁ গাইজ। এতিয়া আপোনালোক দেখাই আছোঁ, চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ইপিনে আপোনাৰ লখিমপুৰ যাব পাৰে, ইপিনে আপোনাৰ ধেমাজি ৰোড, পূৰা ধেমাজি যাব পাৰিব, আৰু আগলৈ যাব পাৰে বহুত। চাই লওক ধুনীয়াকৈ ৰিভিউটো চাই লওক। এইখনে হৈছে বাদাজ ফেমিলি ৰেষ্টুৰেণ্ট। তলত আছে বাদাজ বেকাৰী। এইখন হৈছে বাদাজ ফেমিলি ৰেষ্টুৰেণ্ট গাইজ। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ, আপোনালোক দেখাই আছোঁ। এটা কেবিন, এইটো 1 নম্বৰ কেবিন, এইটো 2 নম্বৰ কেবিন। পূৰা ধুনীয়াকৈ ফেমিলি বহিব পৰাকৈ আছে একদম জাগা পূৰা। চাই লওক পূৰা। এইটো 3 নম্বৰ কেবিন, ইয়াতো পূৰা 3-4জন পূৰা বহিব পাৰিব। চাই থাকক, দেখাই আছোঁ। সোমাই আহিলোঁ গাইজ, চব ধুনীয়া দৃশ্য একদম পূৰা। ইয়াতো ধুনীয়াকৈ বহিব পাৰোঁ চব। এজন মেনেজাৰ ছাৰ আমাৰ পূৰা বহি আছে। মেনেজাৰ দা কওক, 2 কিবা কৈ দিয়ক। কি ক'ম আৰু, মানে এই জীৱন আৰু এনেকৈ ঠাণ্ডা, বহুত ঠাণ্ডা ইয়াত। আমাৰ অংকুৰ ভাইক আজি লগ পালোঁ বহুত দিনৰ মূৰত, ভাল লাগিল। টাইম নাপায় আৰু তাকে অলপ টাইম উলিয়াই আহিছে আৰু তাকে অলপমান ফুৰিব আহিলোঁ, দেখাব আহিলোঁ ৰেষ্টুৰেণ্টখন। ভালে লাগিল। চাই লওক গাইজ। মৃণাল আহিব নোৱাৰিলে, তাৰ যিহেতু কাম আছিলে, সেইকাৰণে মই ব্লগটো বনাই দিলোঁ আপোনালোকক দেখাবৰ কাৰণে। সেইকাৰণে বেয়া নাপাব, সি লগত আহিব নোৱাৰিলে, তাৰ কামে হোৱা নাই। সি কৈছে আৰু বেলেগ দিনা ভালকৈ আহি ভালকৈ দেখাম বাৰু আপোনালোকক গোটেইখিনি। আজি যিহেতু সি আহিব নোৱাৰিলে, মোৰো বেয়া লাগিছে, কাৰণ তাৰ কাম আছিলে, সেইকাৰণে সি আহিব নোৱাৰিলে। আজি মোৰ কামটো অকণমান সোনকালে শেষ হৈ গ'ল, সেইকাৰণে মই ক'লোঁ মই দেখাই লওঁ আৰু। যিহেতু আমাৰ পৰা বেছি দূৰ নহয়, ওচৰতে, সেইকাৰণে বেছি আৰু আহোঁতে টাইম নালাগিলে, কাষতে যিহেতু, সেইকাৰণে আপোনালোক দেখালোঁ। চাওক ভালকৈ ৰেষ্টুৰেণ্টখন। এইখনে হৈছে বাদাজ ফেমিলি ৰেষ্টুৰেণ্ট। আৰু ভিডিঅ'বিলাক চাই থাকিব সদায়, আৰু ভিডিঅ'বিলাক ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোক দেখাই আছোঁ সম্পূৰ্ণ। গাইছ আহোঁতে অকণমান দেৰি হৈ গ'ল, সেইকাৰণে মোৰো খাবৰ মন একো নাই। যিহেতু ৰুমত যাই ভাত খামেই, কাৰণ মৃণালে এতিয়া কালে গৈ ভাত খাম, যাই পেলাই আৰু বেলেগ এদিনা আপোনালোক গোটেইখিনি ভালকৈ সম্পূৰ্ণ ভিডিঅ'টো দেখাম। গাইজ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, আৰু এনেকৈ নেক্সট ভিডিঅ' পাবলৈ আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিব। বাই বাই, জয় অসম।